আজি আমি এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম হেয়া হৈছে চান্দি ক্ৰেডিটৰ দেখা যায় বহু ছাত্ৰ ছাত্ৰীৰ মাজত এই কনসেপ্টটোৰ ওপৰত ক্লিয়াৰিটি নাই আনকি এমকম লেভেলৰ ষ্টুডেন্টৰ মাজতো এই চান্দি ক্ৰেডিটৰ কনসেপ্টটোৰ ওপৰত বিশেষ দখল থকা দেখা নাযায় সো আজি আমি চান্দি ক্ৰেডিটৰ ওপৰত এটা ইন-ডেপথ এনালাইসিস কৰিম চান্দি ক্ৰেডিটৰ আমি যেটা চান্দি ক্ৰেডিটৰ বুলি কওঁ ইয়াৰ চান্দি শব্দটোৰ অৰ্থ হৈছে টোটেল হবমুঠ আৰু ক্ৰেডিটৰ্স মানে সাপ্লায়াৰ্স সো ই প্ৰকৃততে ব্যৱসায়টোৰ সৰ্বমুঠ সাপ্লায়াৰ্সক বুজায় এতিয়া যে ব্যৱসায়ত চান্দি ক্ৰেডিটৰ কেনেকৈ উদ্ভৱ হয় আমি জানো যে যিকোনো ব্যৱসায় প্ৰতিষ্ঠান কিনা আৰু বেচাৰ লগত জড়িত এটা ব্যৱসায়ে যেনেকৈ হা সামগ্ৰী বিক্ৰী কৰে ঠিক সেইদৰে তেওঁলোকে ক্ৰয় কৰে এটা ব্যৱসায়ে যেতিয়া হা সামগ্ৰী পাৰচেজ কৰে সেই পাৰচেজটোক আমি দুটা ভাগত বিভক্ত কৰিব পাৰো এটা হল কেশ পাৰচেজ আনটো হল ক্ৰেডিট পাৰচেজ কেশ পাৰচেজ মানে নগদ ক্ৰয় সো কেশ পাৰচেজ হোৱাৰ লগে লগে ব্যৱসায়টোৰ হাতৰ পৰা নগদ ধন লগে লগে ওলাই যায় অন্যহাতে যেতিয়া আমি কওঁ বাকি ক্ৰয় বা ক্ৰেডিট পাৰচেজ তাৰ অৰ্থ হৈছে যে হা সামগ্ৰী কিনা হৈছে কিন্তু নগদ ধন কিনাৰ লগে লগে দিয়া হোৱা নাই এইখিনিতে আমি মনত ৰাখিব লাগিব যে এটা ব্যৱসায়ত যেতিয়া ক্ৰেডিট পাৰচেজ উদ্ভৱ হয় তেতিয়া তাৰ পৰা চান্দি ক্ৰেডিটৰ জন্ম হয় সো চান্দি ক্ৰেডিটৰ্স মানে বুলি ক'লে আমি কি বুজিম আমি বুজিম যে সেই কেইজন বিশেষ ব্যক্তি বা পাৰ্টি বা ব্যৱসায় যাৰ পৰা এটা ব্যৱসায়ে বয়বস্তুসমূহ বাকিত কিনি আনে ধৰা হওক এটা ব্যৱসায়ে এক্স ৱাই জেড এই তিনটা পাৰ্টিৰ পৰা 20000 টকাকৈ বয়বস্তু বাকিত কিনিছে সো এক্স ৱাই আৰু জেড এই প্ৰতিজনক বা প্ৰতিজনেই ব্যৱসায়টোৰ বাবে কি হয় ক্ৰেডিটৰ কিয় যে ব্যৱসায়টোক 20000 টকাৰ সামগ্ৰী তেওঁলোকে এক্স ৱাই জেডে বাকিত দিছে একচুয়ালি ক্ৰেডিটৰ শব্দটো আহিছে ক্ৰেডিটৰ পৰা ঠিক যেনেকৈ যোনে গাড়ী চলাই ড্ৰাইভ কৰে তাক আমি ড্ৰাইভাৰ বুলি কওঁ ঠিক সেইদৰে যোনে ব্যৱসায়ক বাকি দিয়ে তাক ক্ৰেডিটৰ বুলি কয় সো এই তিনিটা পাৰ্টিৰ পৰা ব্যৱসায়টোৱে সৰ্বমুঠ কিমান টকাৰ সামগ্ৰী কিনিছে 60000 টকাৰ সো চান্দি ক্ৰেডিটৰ্ছৰ এমাউন্ট কিমান হ'ব 60000 টকা আমি নগদ ক্ৰয় কৰাৰ ক্ষেত্ৰত সেই পাৰ্টিকেজন যিকবা আমি নগদ বয়বস্তু কিনি আনিছো তেওঁলোকক খাতা মেইনটেইন কৰো বা নকৰো বা কৰা নহয় কিন্তু বাকি ক্ষেত্ৰত আমি এখন স্পেসিফিক আমি খাতা মেইনটেইন কৰিব লাগিব আৰু চান্দি ক্ৰেডিটৰ্স বুলি ক'লে যে সেই সকল পাৰ্টি এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব যে চান্দি ক্ৰেডিটৰ সকলক ব্যৱসায়টোৱে ধন ভৱিষ্যত সময়ত পৰিশোধ কৰিব লগা থাকে আৰু এই ধন কম দিনৰ ভিতৰত পৰিশোধ কৰিব লগা থাকে অনিৰ্দিষ্ট কালৰ বাবে নহয় অৰ্থাৎ চলিত বিত্তীয় বৰ্ষৰ অন্তত বা চলিত বিত্তীয় বৰ্ষৰ ভিতৰত ব্যৱসায়টোৱে চান্দি ক্ৰেডিটৰ সকলক ধন পৰিশোধ কৰিব লগা থাকে সো এটা ব্যৱসায়ে যেতিয়া বয়বস্তু বাকিত ক্ৰয় কৰে তেতিয়া চান্দি ক্ৰেডিটৰ উদ্ভৱ হয় আৰু এই চান্দি ক্ৰেডিটৰ হৈছে এক প্ৰকাৰ দেনা লাইবিলিটি ইয়াক আমি কওঁ কাৰেণ্ট লাইবিলিটি যেহেতু ব্যৱসায়টোৱে এনে ধনৰ পৰিমাণ কম দিনৰ ভিতৰত বা বিত্তীয় বৰ্ষৰ ভিতৰত পৰিশোধ কৰিব লগা থাকে এতিয়া কথা হ'ল ইয়াৰ একাউন্টিং ইফেক্টটো কি আমি যেতিয়া বেলেন্স শীট বনাম তে বেলেন্স শীটৰ লাইবিলিটি সাইডে এক কাৰেণ্ট হেডিংৰ আন্ডাৰ দেখুৱা হয়